হেল্ল' গাইজ, গুড মৰ্ণিং। ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া মই ৰঙিয়াত যাম, অলপমান মেডিচিন ল'ব লগা আছে, বেংকতো যাব লাগিব, তাৰপিছত গেলামালো বজাৰ কৰিব লাগিব। এতিয়া যাম আৰু ৰ'দো বহুত দিছে। এই চাওক, এয়া আমাৰ পথাৰখন। বানপানীত পূৰা পানী ফুল হৈ আছিল, এতিয়া পূৰা পানী কমি গ'ল। এতিয়া যাম মই এখন চাইকেল লৈ, চাই থাকক। এয়া আমাৰ পথাৰখন, চাওক কি ভিউজ। এইখন আমি পঢ়া স্কুল, এম ই আৰু হাই স্কুল। চাওক এইখন স্কুল। পথাৰৰ ভিউটো পূৰা একদম তামাম হৈছে। কিন্তু গাইছ, এইখন হ'ল হিৰেকাটা। এই হিৰেকাটাত গোটেই পুখুৰী, এইবিলাক চব পূৰা পানীত ডুব গৈছে। এই দাদাই মাছ মাৰি আছে। ইয়াত মানে পূৰা একদম মাছৰ পূৰা উজান উঠিছিল। এইবিলাক ৰাস্তা পূৰা ডুব গৈছিল, এইবিলাক খাল পূৰা ডুব গৈছিল। ইয়াত মানে বানপানীৰ সেইকেইদিন মাছেই মাছ। চাওক, এইবিলাক ৰাস্তা পূৰা তল গৈছিল। এইবিলাক খালৰ মাছ পূৰা লাখ লাখ টকাৰ মাছ পূৰা গুচি গ'ল। চাওক গাইছ, ৰঙিয়া পালোঁ ৰ'ব। এতিয়া মোৰ পৰা পইচা অলপ ওলাওঁ। গাইছ দেখিছেনে কিমান মানুহ? প্ৰায় মই 1 ঘণ্টামান ৰখিলোঁ। ৰঙিয়াত যিমানকেইটা ATM আছে চবতে বোলে পইচা নাই, এইটোতে আছে। গাইছ, এইটো হ'ল ৰঙিয়া মুৰাৰ ৰোড, নতুনকৈ বনাই আছে। এইটো ৰাস্তা মানে গোটেই কমপ্লিট হ'লি আপোনালোকে গুৱাহাটী নগ'লে হ'ব। গুৱাহাটীৰ ফিলিংছটো ইয়াতে ল'ব পাৰিব ৰাতি আহি। গাইছ, এইটো বৰলীয়া নদী, এইখন হ'ল ব্ৰিজ। চাওক এইবোৰ পূৰা দোকান। কি আৰু ৰছ খাই লোৱা গ্লাছ। এই দাদাৰ দোকানখন দিব কিমান দিন হ'ল? গ্লাছ 20 টকা ন? গাইছ, এইটো হ'ল ৰঙিয়া শিৱ মন্দিৰ। চাওক এইবোৰ ফুলৰ দোকান। ইয়াত ফুল লাগিলে কিনিব পাৰে আহি। এয়া ফুল, পূৰা নাৰ্চাৰীত ফুল। এইখন হ'ল আমাৰ ৰঙিয়া থানা। চাওক গাইছ, চাইকেলকেইখনক মানে পাত্তাই নিদিয়ে, চবেই আহি পিক মাৰে। চাইকেলৰ মানে মূল্য নোহোৱা কৰি পেলাইছে। গাইছ, এইখন হ'ল পলিক্লিনিক। আহিব পাৰে বেমাৰ আজাৰ হ'লে আপোনালোকৰ। এতিয়া যাই আছোঁ। ফাৰ্মাচীত মেডিচিনখিনি ল'লোঁ, এতিয়া যাই আছোঁ। এইখন হ'ল আপোনালোকৰ ট্ৰেন্ডছ, কাপোৰ কিনিব আহিব পাৰে। এতিয়া যাই আছোঁ গেলামালখিনি বজাৰ কৰিব। গেলামালখিনি বজাৰ কৰিলে মুক্ত হ'ব আৰু। এইখন আমাৰ বিশাল, ইয়াতে কাপোৰ ল'ব আহিব পাৰে কম দামত। গাইছ, এই তিনিআলি পালোঁ। তিনিআলিত এইফালেদি ষ্টেচন যাব পাৰি। এই তিনিআলিত বজাৰখিনি কৰি লওঁ। এইখন দোকান দাস ষ্ট'ৰ। হেল্ল' গাইছ, বজাৰখিনি কৰা হ'ল। ফাৰ্মাচীটো গ'লোঁ, বজাৰখিনিও কৰিলোঁ। এতিয়া ঘৰত যাই আছোঁ। মই মানে যোনটো ৰাস্তা দি যাই আছোঁ
এইটো ৰাস্তা একদম বেয়া চব। এই ৰাস্তাটো মানে আপোনালোকক দেখুৱাইছোঁ, এই ৰঙিয়াত যোৱা ৰাস্তা তিনিআলি ডাইৰেক্ট ওলাব পাৰি গৰু বজাৰ হৈ। এই ৰাস্তাটো মানে 1 কিলোমিটাৰমান জেগা বনোৱাই নাই, এনেকৈ আছে। বহুত কষ্ট হয়, মানুহৰ অসুবিধা হয় অহা যোৱাত। বলক এতিয়া ঘৰলৈ যাওঁ। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে হেল্ল' গাইজ, এয়া ৰঙিয়াৰ পৰা আহি পালোঁ। এয়া ঘৰ পামে আৰু মোটামুটি 1 কিলোমিটাৰমান আছে। গৰম তামাম দিছে, গৰমতো শান্তি নাই, বৰষুণতো শান্তি নাই। শান্তি ক'ত হ'ব তাকে ভাবি পোৱা নাই। আৰু লগতে আজি আমাৰ ডাঙৰ বাইদেউৰ সৰু মুনুটোৰ বাৰ্থডে। গধূলি আপোনালোকক বাৰ্থডেটো অলপমান দেখুৱাম, চাব এইটো ভিডিঅ'তে। হাই গাইজ, এয়া আমাৰ টিপুৰ বাৰ্থডে। সেইকাৰণে আমি অলপ প্ৰস্তুতি চলাই আছোঁ। ৰাতি 7:30 বজাৰ লগে লগে আমাৰ কেকটো কটা হ'ব। চ' এইটো আমাৰ মোমেকে সম্পূৰ্ণ লাগি আছে পুৰা কামত। এইটো মানে আমাৰ তাৰ দাদাক আৰু বাৰ্থডেৰ গালৰ দাদাক, এইটো পেহী, এইটো ডাঙৰ বাইক, এইটো ডাঙৰ বাইক, এইটো বাইদেউৰ ফ্ৰেণ্ড। এইবিলাক কাম চলি আছে। বেলুনে বেলুন নে বেলুন বেলুন লৈ আছে। আমি এতিয়া এই ফাটিলে ফটাই দিলে ভালে হ'ব। ৰাতি ঠিক 8:30 বজাৰ লগে লগে আমাৰ কেকটো কটা হ'ব। তাৰে পিছত আমাৰ আছে লাঞ্চ আছে, ৰাতি আমাৰ ডিনাৰ হ'ব। চৰি, কেক কাটাৰ পিছত গোটাইখিনি দেখুওৱা হ'ব প্ৰান্তিকৰ ব্লগত, প্ৰান্তিক কাশ্যপৰ ব্লগত। প্ৰতীকৰ ভালে হ'ব আজি আয়োজন আমাৰ। এয়া পুৰা চলি আছে, এয়া পুৰা কাৰিকৰ পুৰা আয়োজন চলি আছে বাৰ্থডেৰ। আপোনাৰ দায়িত্ব কি? মোৰ দায়িত্ব ক্ষীৰ বিলোৱা, অঁ, ওপৰত ভুজবুণ্ড দি দিয়া। এয়া পুৰা বাৰ্থডেৰ। অঞ্চ কিবা এটা কৈ দিয়া তুমি, দে ক এই লাষ্ট তাৰ বাৰ্থডে ডেক'ৰেশ্যনখিনি মই কৰিছোঁ, কেনেকুৱা হৈছে ক'ব। বাৰ্থডে বুলি কি ক'বা? কে অঁ মুনি কি ক'বা? হেপী বাৰ্থডে বুলি কয়, ভাল লাগিছে। বাৰ্থডেত আহি কেনেকুৱা লাগিছে? অঁ, তোমাৰ কোন হয়? বা হয় ন? মুনু তোমাৰ কেনেকুৱা লাগিছে? পায়স খুৱাই দিয়া অলপ মাহঁতক আমাৰ। ইয়ে কাম নাই। তোমাৰ কেনেকুৱা লাগিছে বছ? আৰু আমাৰ মামাৰ ছোৱালীৰ বাৰ্থডে মজা লাগিছে, মজা আৰু কি ক'ম। Happy birthday to you. Happy birthday to you. Happy হেল্ল' গাইজ, এয়া ভাত পানী খালোঁ। খাই উঠি এতিয়া ভিডিঅ'টো সমাপ্ত কৰিম ইয়াতে। এয়া আমাৰ মুনুহঁতে বোলে কিবা কয়। মামা ভিডিঅ'টো লাইক কমেণ্ট কৰিবা, সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো, প্লিজ শ্বেয়াৰ কৰি দিব দিয়ক।